জনাইছো সকলোকে মোৰ আন এটা নতুন ব্লগলৈ কি খবৰ আশা কৰো সকলো ভালে আছে আৰু আমাৰ ভালে এতিয়া আজি বহুত ঠাণ্ডা পৰিছে স্বেটাৰ পিন্ধি আছে দেখিছানে আৰু ৰাতিপুৱাই শুই উঠি চুলিও ধুলো বেছি শুকুৱাই নাই বৰষুণ দিছে পুৰা ইয়াত বৰষুণ আৰু আজি ভাবিলো ভিডিওটো বাহিৰৰ পৰা ষ্টাৰ্ট কৰিয়ে দিও টিকলি উৎপাত কৰি আছে এইজনী টিকলি এফালে চাচোন অকল বালি খেলিব লাগে তাই উঠিছা অকল বালি খেল তাই চাই থাকিব ভিডিওটো শেষলৈকে কি আছে ভিডিওত আৰু আমাৰ ইয়াত ঢোলৰ মাত শুনিছেনে পুৰা বিহু লাগিছে দেই অলপকে ঢোলৰ মাত আহিছে আৰু ঢোলৰ মাত শুনিলেতো ক'বই নালাগে সকলোৰে বিহু লাগে নহয় জানো লকডাউনৰ কাৰণেতো বিহু সবেই নাপালেই এইবাৰ পুৰা এনজয় কৰিব লাগিব আৰু বিহুত ঠিক আছে চাই থাকিব ভিডিওটো শেষলৈকে আমাৰ টিকলি পুৰা উৎপাত বস্তু নমাবলে কি লাগে তোমাক Close till I get up. Time is barely on our side. I don't wanna waste what's left. এতিয়া মই বনাব লৈছো মোৰ ছোৱালীজনীৰ কাৰণে কোমল চাউল আৰু কোমল চাউলখিনি মই ভালকৈ ধুই লৈছো এইখিনি মই এতিয়া গাখীৰৰ লগত বনাম এতিয়া এখন কেৰাহীত মই কোমল চাউলখিনি দি দিছো আৰু প্ৰয়োজন অনুসৰি গাখীৰ অলপ দি দিছো এতিয়া ইয়াত মই দিম অলপ চেনিখিনি সোৱাদ অনুসৰি দিব আৰু এতিয়া এইখিনি মই ভালদৰে অলপ লৰাই দিম এনেকৈ কোমল চাউল বনাই খালে আচলতে যিসকলে কোমল চাউল খাবলৈ বেয়া পায় তেওঁলোকেও খাব পাৰিব বহুত ভাল লাগে খাই গাখীৰ আৰু চেনি দি কোমল চাউল সিজাই খালে আৰু আমাৰ ছোৱালীজনীয়ে খাইতো বহুত ভাল পায় এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতল আহিছে আৰু এতিয়া এইখিনি প্ৰায় হ'লেই এতিয়া আমি অলপ সময় পাছতে নমাই থৈ দিম আৰু এয়া হৈ গ'ল চাওকচোন কেনেকুৱা লাগিছে দেখিবলৈ খাবলৈ বহুত সোৱাদ হৈছিল এতিয়া বহুত ভোক লাগিছে আৰু ভাত বনাই হৈ গ'ল এতিয়া বনাব লৈছো মাছ এইখিনি ভালদৰে বাছি ধুই হৈ গ'ল আৰু এতিয়া এইখিনি কেনেকৈ কি দি বনাম চাই থাকিব ভিডিওটো শেষলৈকে আৰু ভোক লাগিছে সোনকালে বনাও পটাপট বনাও আপোনালোকক দেখামে অকল দেই চাই থাকিব ভিডিওটো শেষলৈকে গম পাবই কেনেকৈ বনাম ঠিক আছে আমি আৰম্ভ কৰোঁ তেন্তে এতিয়া মই বনাব লৈছো মাছৰ পকৰি আৰু পকৰিৰ কাৰণে লৈছো ময়দা লগতে মাছ কেইপিচ এনেকৈ পিচ কৰি লৈছো আপোনালোকে বেচনো ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ময়দা দিয়ে ভাল পাওঁ আৰু নিমখ অলপ দিছো লগতে ধনিয়া পাউডাৰ মাছ কেইপিচত দি দিছো আৰু অলপ হালধি একেলগে এনেকৈ মিক্স কৰি লৈছো আৰু আপোনালোকে পাৰিলে অলপ জ্বলাও দিব পাৰে লগতে ময়দাৰ লগত পিয়াজ সৰুকৈ কাটি দিব পাৰে মই কিন্তু জ্বলা আৰু পিয়াজ দিয়া নাই আমাৰ সৰু ছোৱালী আছে সেইকাৰণে এনেকৈ এনে সিম্পলকে অকমান মছলা দিয়ে বনাই লৈছো এইখিনি সক এনেকৈ মই মাছখিনি হেনাই লৈছো মছলাবোৰ আৰু এতিয়া কাটি লোৱা মাছখিনি মই ফ্ৰাই কৰি লৈছো এনেদৰে ফ্ৰাই কৰি ল'ব আৰু এইখিনি ফ্ৰাই হৈ থাকোতেই মই এইফালে ময়দাখিনি অলপ পানী দি গুলি ললো পানী প্ৰয়োজন অনুসৰি দিব আৰু এতিয়া ফ্ৰাই কৰা মাছখিনি ময়দাত আমি এনেদৰে হেনাই ল'ব লাগিব আৰু
এইখিনি ভালদৰে ময়দা লগোৱাৰ পাছত আমি তেলত দি দিম। এনেদৰে ময়দা লগাই তেলত দি দিব আৰু এতিয়া মাছৰ লগত আমাৰ পকৰি বনাই হৈ গ'ল আৰু এতিয়া অকমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। খাওঁ খাওঁ লাগিছে নেকি? খাওঁ খাওঁটো লাগিবই। বহুত ভাল লাগিছে খাবলৈ। আপোনালোকেও খাই চাব বনাই। আৰু কিনো কম, শেষত ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।